ভালপোৱাৰ ভৰি চিনি ধনীক ধনী আৰু দুখীয়াক দুখীয়া নকৰে, কিন্তু কেতিয়াবা জীৱনে এনে এক খেল খেলায় যি হৃদয় বিদাৰক হয়। ধনী এজন যুৱক আৰু এজনা পথত ভিক্ষা কৰা ছোৱালীৰ কাহিনী। ধনী যুৱকজনে তেওঁৰ গাড়ীৰ পৰা সন্ধিয়া সময়ত বজাৰখন পাৰ হৈ থাকে। ৰাতিপুৱা ধনী বিকালে পথৰ ভিক্ষাৰিনী, সিহঁতৰ মাজত চোৱাৰ পৰাই আৰম্ভ হয় এই কাহিনী। এদিন ছোৱালীজনীৰ ঠাণ্ডাত কঁপি থকা অৱস্থা দেখি যুৱকজনে এডাল চাদৰ দি দিয়ে। পিছে কি জানিছিল এই চাদৰে তেওঁৰ জীৱনক সলনি কৰিব। চাদৰখনৰ মূল্য বুজিবলৈ এই ছোৱালীজনীৰ হৃদয়ৰ প্ৰকৃত গভীৰতাটো ক'ত আছিল। যুৱকজনে পথৰ পৰা ভিক্ষা কৰা ছোৱালীজনীৰ সৈতে বন্ধুত্ব কৰিবলৈ আগবাঢ়ে। ছোৱালীজনী মৃদু হাঁহিয়ে ধন্যবাদ দিয়ে। যুৱকজনে তেওঁৰ নাম সোধে। সৰু কথাৰে পৰা বন্ধুত্ব শক্তিশালী হয়। পিছে মিত্ৰতাৰ মাজত ই এক অদ্ভুত দুখৰ বীজ বিজিত আছিল। যুৱকজনে একদিন সুধিলে, তুমি এই পথত কিয়? ছোৱালীজনীয়ে ক'লে, মোৰ পৰিয়াল নাই, জীৱন একা, মই কাৰো ভাৰ নহ'ব বিচাৰো। এটা মজাৰ কথা ভাবাচোন, ইফালে মানুহে ধন সম্পত্তিৰ টানত শুৱনি নাপায়, আনফালে এই ছোৱালীজনীৰ জীৱন ধনেৰে মজবুত হোৱা নাছিল। আকৌ এক প্ৰশ্ন, ইয়াৰ পিছত কি হ'ব? যুৱকজনে ছোৱালীজনীৰ প্ৰতি গভীৰ অনুভূতি পোষণ কৰে, কিন্তু তেওঁ ভাবি নাপায় যে এই অনুভূতি কোনোদিন ক'লে নিজৰ জীৱন ধ্বংস কৰিব পাৰে। সিহঁত দুই একেলগে সময় কটায়, পৰস্পৰৰ গল্প শুনি যেনে প্ৰেমৰ বীজ পুতি যায়। যুৱকজনে নিজৰ জীৱনত নতুন আশা অনুভৱ কৰে, কিন্তু জীৱন নীৰৱে এক ভয়ংকৰ খেল ৰচি থাকে। অঘটন অহাৰ অপেক্ষাত আছিল কেতিয়াৰ পৰাই। এদিন ধনী যুৱকজনে উত্তৰাহাৰীত মনৰ অসাৱধানতাৰে গাড়ী চলাইছিল। সেইদিনা বৰষুণৰ মাজেৰে চলা সেই গাড়ীখনে অনুৰূপ ভাগ্যভাৱে কোনোবাই পথ পাৰ হৈ যাবলগীয়া আছিল। আচাম্বাতে গাড়ীখন থমকি ৰল, বাহিৰলৈ ওলাই দেখিলে এয়া তেওঁ প্ৰেম কৰা সেই ছোৱালী, শীতল হৈ পথৰ মাজত পৰি আছে। তেওঁৰ প্ৰাণটো নিৰ্বাপিত। ভাগ্যেই যদি একো নাচাৰে তেন্তে ক'ৰবাত জীৱনে মিছা হাঁহিয়ে তেওঁ কি দিব নোৱাৰে নেকি? যুৱকজনে কান্দিবলৈ আৰম্ভ কৰে। তেওঁ নিজকে দোষাৰোপ কৰে। গাড়ীখনৰ চাবি মাটিত পেলাই তেওঁ তাৰ ওচৰত বহি পৰে। তেওঁৰ হৃদয়ৰ প্ৰতিটো সুৰ যেন এবাৰকৈ হাহাকাৰ কৰে। তেওঁৰ জীৱনৰ প্ৰেম তেওঁতে শেষ হয়। ছোৱালীজনীৰ নামটো তেওঁৰ বাবে এক স্মৃতিৰ পৃষ্ঠাত মাত্ৰ এটা চাহ হৈ থাকে। জীৱনৰ দুৰ্ঘটনাই যি মুহূৰ্ততে ভাগ্য সলনি কৰে, সেই মুহূৰ্তটো কেতিয়াবা অতি নিৰ্মম হয়। ছোৱালীজনীৰ চকুৰ হাঁহি আৰু ধনী যুৱকজনৰ চকুৰ লুনীয়া নীলা অশ্ৰু যেন জীৱনৰ দুটা পৃথক দিশ। এই বিদাৰক কাহিনীটো আপোনাৰ মনত লাগিছে যদি অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক। আপোনাৰ মন্তব্য আমাৰ বাবে বৰ মূল্যৱান।